ভাৰতীয় অলিম্পিক সংঘ স্থাপিত কৰা হৈছিল? অপশ্যন এ 1927 চনত, অপশ্যন বি 1900 চনত, অপশ্যন চি 1950 চনত, অপশ্যন ডি 1922 চনত। আনসাৰ 1927 চনত। 2028 গ্ৰীষ্মকালীন অলিম্পিক আয়োজক দেশ এ ফ্ৰান্স, বি আমেৰিকা যুক্তৰাষ্ট্ৰ, চি চীন, অপশ্যন ডি ভাৰত। আনসাৰ বি আমেৰিকা যুক্তৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 3, অলিম্পিকৰ পতাকাত থকা 5টা আঙুঠিৰে কি প্ৰতিনিধিত্ব কৰে? অপশ্যন এ 5খন মহাদেশ, অপশ্যন বি 5টা অলিম্পিক ক্ৰীড়া, অপশ্যন চি অলিম্পিক খেলৰ 5খন প্ৰতিষ্ঠাপক দেশ, অপশ্যন ডি 5টা অলিম্পিক মূল্যবোধ। আনসাৰ এ 5খন মহাদেশ। কুৱেশ্যন নম্বৰ 4, শিক্ষাৰ গুণগত মান উন্নয়নৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা এক পদক্ষেপ গুণোৎসৱ কেতিয়া আৰম্ভ হয়? অপশ্যন এ 2015 চনত, অপশ্যন বি 2017 চনত, অপশ্যন চি 2019 চনত, অপশ্যন ডি 2020 চনত। আনসাৰ বি 2017 চনত। কুৱেশ্যন নম্বৰ 5, তলৰ অমিলটো বাছি উলিওৱা। অপশ্যন এ বিনয়, অপশ্যন বি সূত্ৰ, অপশ্যন চি অভিধৰ্ম, অপশ্যন ডি দীপবংশ। আনসাৰ ডি দীপবংশ বা দ্বীপৰ ইতিহাস, শ্ৰীলংকাৰ ইতিহাস। কুৱেশ্যন নম্বৰ 6, তীৰ্থংকৰ কোন ধৰ্মৰ প্ৰচাৰক? অপশ্যন এ হিন্দু ধৰ্মৰ, বি বৌদ্ধ ধৰ্মৰ, চি জৈন ধৰ্মৰ, ডি শিখ ধৰ্মৰ। আনসাৰ চি জৈন ধৰ্মৰ। ধন্যবাদ।